নমস্কাৰ মই আজিতা ৱাইড আছে আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 1, 10, 19 আৰু 28 হয় তেওঁলোকৰ নিউমাৰলজি মতে মূলাংক হৈছে 1 নিউমাৰলজিত 1 হৈছে সূৰ্য যাক আমি গ্ৰহসকলৰ ৰজা বুলিও জানো মূলাংক 1 ব্যক্তিসকলৰ স্বভাৱো ৰজাৰ দৰেই হয় মানে তেওঁলোকে অথৰিটি ভাল পায় ৰয়েল লিভিং ভাল পায় তেওঁলোকে আনৰ অৰ্ডাৰ ফলো কৰিবলৈ একেবাৰে বেয়া পায় তেওঁলোকে আনৰ তলত কাম কৰিবলৈ বেয়া পায় তেওঁলোকৰ ইগো প্ৰব্লেমো থাকে তেওঁলোকে এটেনশ্যন ভাল পায় কেতিয়াবা এনেকুৱা হয় যে যদি এটেনশ্যন নাপায় তেওঁলোকৰ ইগো হাৰ্ট হয় মূলাংক 1 ব্যক্তিসকলৰ চকুৰ ৰোগৰ সমস্যা হোৱা দেখা যায় তেওঁলোকৰ মাইগ্ৰেনৰ সমস্যা হোৱা দেখা যায় তেওঁলোকৰ মূৰৰ বিষ থাকে স্পেক ল'বলগীয়া হয় মূলাংক 1ৰ ব্যক্তিসকলে নিজক বেলেন্স কৰি ৰাখিবলৈ ৱৰ্কআউট কৰাটো খুবেই জৰুৰী তেওঁলোকে কি কৰিব পাৰে সানডেৰ পৰা ষ্টাৰ্ট কৰি সূৰ্য নমস্কাৰ কৰিব পাৰে তেনে কৰিলে তেওঁলোকৰ শৰীৰৰ এই ৰোগসমূহ ক্ৰমান্বয়ে কমি আহিব আপোনাৰো যদি মূলাংক 1 হয় ভিডিঅ'টো কেনে পালে আপোনাৰ লগত মিলিছেনে নাই জনাব কমেণ্ট কৰিব আৰু যদি নিউমাৰলজি কনসাল্ট কৰিব বিচাৰে মোক কন্টেক্ট কৰিব মোৰ কন্টেক্ট নম্বৰটো স্ক্ৰীনত দিয়া আছে চাব আৰু হোৱাটছএপ গ্ৰুপত যদি জইন হ'ব বিচাৰে জইন আৰু লগতে নিজৰ নামটো লিখি হোৱাটছএপত মেছেজ দিব Thank you.